ৰাতিপুৱা মাৰ্কেট আহি গৈছোঁ। ৰাতিপুৱা বহুত জলদি আহিলোঁ। দোকান দেখিছে, চব দোকান বন্ধ আৰু কেতিয়া খুলিব বহুত সোনকালে আহি এতিয়া বহি আছোঁহি আহি কেতিয়া আহিব নাজানো আৰু দেই। দোকান চোকান খোলাই নাই এতিয়ালৈকে। আহি কিনে বহুত দেৰি বহিলোঁ। বহুত দেৰি মানে আধা ঘণ্টামান বহিয়ে থাকিলোঁ, তথাপিও কোনো এটাও দোকান খোলা নাই। লাষ্টত আহি দিলোঁ। ইয়াত সৰু দোকান এটা আছে, তাত পাওঁ নেকি তাকে আশা কৰি মেলি আহি দিলোঁ আৰু এজেগা নেপালোঁ। এবাৰ আকৌ ৰেলৱে ষ্টেচনৰ ফালে আহিছোঁ। পূৰা চাইকেলহে লৈ ল'লোঁ। বৰষুণ দি আছে, এবাৰ ছাতি তাতি নাই আৰু ছাতি ধৰিলে আকৌ চাইকেল চলাব দিগদাৰ হ'ব। এফালে মোবাইল লৈ আছোঁ না, সেইটো কাৰণে ছাতি এৰি দিলোঁ। এবাৰ ৰেলৱে ষ্টেচন ফালে আহি আছোঁ। এবাৰ তাত পাওঁনে নেপালে ক'লে আজি একদম তামাম ঝেগেৰা হ'ব। মানে কালি মোৰ গেছটোৰ লগত বহুত বেয়া ঝেং হৈ গৈছিলে, সেইটো কাৰণে আজি দিবই লাগিব যেনেকৈ আৰু प्रॉब्लम हो रहा है एक बात है माइक लगा है একদম যি কি নহওক পালোঁ। 4টা বজাৰ পৰা ছটা বজাৰ পৰা ঘূৰি 8টা 8 হৈ গ'ল। মানে একদম 2 ঘণ্টা গ'লোঁ। 2 ঘণ্টাৰ মূৰত যি কি নহওক বিচাৰি পালোঁ। এতিয়া গৰম পানীটো আহে না নাহে না সেইটো মানুহে আহিছিলে সামৰি দিওঁ। এবাৰ কাম পূৰা ফিনিছ কৰি দিলোঁ। ৰাতিপুৱা খায়ো ল'লোঁ।
তাৰপাছত 12টা বহিছেহে আকৌ ভোকেই লাগিছে। ফ্ৰিজটো খুলি চালোঁ, ফ্ৰিজত আম 3টা আছে, তাকে জুচ বনাই খাওঁ। আমকেইটা ইমান ধুনীয়া আছিলে নহয়, 3টা আছিলে। গুচাই থাকোঁতে ইমান ধুনীয়া গোন্ধ, নেখাই থাকিবই নোৱাৰিলোঁ। খাই দিলোঁ, এক পিচ খাই দিলোঁ। খাই থাকোঁতে কমটিয়ে কৰি পেলালোঁ। এতিয়া ক'ব লাগিব ছাৰক, ক'ৰপৰা আনিছিলি? আমকেইটা গোটেইকেইটা বেয়া বুলি ক'ব লাগিব। মানুহ অহা নিচিনা পাইছিলোঁ, সিজাব নহয়। এয়া চাওক আকৌ, কমটিয়ে কৈ পেলালোঁ খাওঁতে ইমান ধুনীয়া দেখিছিলোঁ, আৰু এইটো খাই দিম। সেই আকৌ এইটোকে খাব মন গৈছে। বিৰাট মিঠা। এতিয়া জুচ বনাওঁতেহে কিমান হয়গে, পানী সৰহকে দি 3টালৈ 3 গিলাচ বনাই দিওঁ। ঠাণ্ডা পানী দি দিওঁ। একদম কোনভাগ সৰহ, কোনভাগ এইটো সৰহ আছে, এই ভাগ লৈ মাৰিয়ে দিওঁ আগে। মনে মনে খাইয়ে থৈ যাওঁ। জুচ চুচ খাই ৰেডি, এবাৰ খন্তেক বহি লৈছোঁ। কথা কোৱা সময়তে আকৌ মানুহ এতিয়া হাঁহিছে। আৰু মানে কি ক'ব লৈছিলোঁ, আকৌ অলপ সময় পিছত আকৌ ভাত খাবলৈ হ'বই, সেইটো কাৰণে অলপ খন্তেক বহি লৈছোঁ। ভাত খাই মেলি আকৌ শুবলৈ হৈয়ে যাব আৰু, খন্তেক ৰেষ্ট কৰি লওঁ আৰু। এইখিনিয়ে মানুহ আহিছিলে হায়দৰাবাদৰ পৰা, এতিয়া যাবগৈ লৈছে আৰু ত্ৰিপুৰালৈ।